নমস্কাৰ। আজি এটা বিশেষ কথাৰ কাৰণে ভিডিঅ'টো বনালোঁ। আজিকালি সামাজিক মাধ্যমত ইমান আমি ছোৱালী মানুহৰ ওপৰত বা বোৱাৰী মানুহৰ ওপৰত ইমান অত্যাচাৰ চলাই থকা দেখিছোঁ বা শেষত পৰিণতি কি হয়, ছোৱালীজনী বা বোৱাৰীজনী আত্মহত্যা কৰিবলগীয়া হয়। কিন্তু আত্মহত্যাৰ জানো শেষ পৰ্যায় আত্মহত্যা হয়? কেতিয়াও নহয়। ইমানখিনি আমি দেখাৰ পিছত মোৰ মনৰ অনুভৱটো কৈছোঁ, আমি ফাইনেন্সিয়েল মানে আমি ষ্ট্ৰং হোৱাতকৈ আমি মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং হোৱাটো বহুত প্ৰয়োজনীয় হৈ পৰিছে। কাৰণ আমি যদি মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং হওঁ তেতিয়াহ'লে আমি আৰ্থিকভাৱে উন্নতিও পিছলৈ কৰিব পাৰিম। কিন্তু এজনী ছোৱালী মানে আপোনাৰ বিয়া দিয়াৰ আগত মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং কৰি পেলাইহে বিয়া দিব লাগে আমি পেৰেণ্টছবিলাকে। আৰু ছোৱালীজনী ডাঙৰ হ'ল, পঢ়া শুনা শেষ হ'ল, বিয়া দিব লাগে সেইটো নহয়। ছোৱালীজনী প্ৰথমতে মেণ্টেলি তাই ষ্ট্ৰং হৈছেনে নাই বিয়াৰ কাৰণে, ফিজিকেলি ষ্ট্ৰং হৈছেনে নাই। যদি মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং হয় তেতিয়াহে বিয়া দিব লাগে। কাৰণ আজিকালি ছোৱালীবিলাক বা ল'ৰাবিলাকৰ কথা কৈছোঁ, মেণ্টেলি খুব মানে উইক হৈ থাকে, উইক হয়। সেইকাৰণে পুতুককৈ তেওঁলোকে আত্মহত্যাটোৱে বাছি লয়। কাৰণ তেওঁলোকৰ আৰু বেলেগ ভাবিবলৈ মানে উপায়হীন হৈ পৰে। আৰু এটা কথা, এজনী ছোৱালীয়ে মাক বাপেকে ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি বিয়া দিয়ে, সেইখিনি এগৰাকী মাক দেউতাকে নিজৰ সম্পত্তি মানে সকলোতকৈ দামী সম্পত্তিটোৱে আপোনালোকক দিয়ে। কিন্তু আপোনালোকে যৌতুকৰ কাৰণে এজনী ছোৱালীক অত্যাচাৰ কৰাটো একেবাৰে ঘৃণনীয় কথা। আপোনালোকে ভাবিব লাগে যে এজনী মাক দেউতাকৰ পৰা এজনী ছোৱালী আপোনালোকে লৈ আহিছে, তাতকৈ আৰু ডাঙৰ সম্পত্তি কিবা হ'ব পাৰে জানো? আজিও বহু সমাজত বহুত ভাল মানুহ আছে যৌতুকো নিবিচাৰে, কিন্তু তাৰ মাজতে বহুত বেয়া মানুহ আছে যৌতুকৰ কাৰণে ছোৱালীক বোৱাৰীজনীক বহুত অত্যাচাৰ কৰে। ছোৱালীজনী টকা ইনকাম কৰিলেও বিপদ, কাম কৰিলেও নকৰিলেও বিপদ। মানে ক'বালৈ কিবা ভালকৈ এযোৰ কাপোৰ পিন্ধিব যাব নোৱাৰে, ষ্টাইল কৰিব নোৱাৰে, সকলোতে মানে অবজেকশ্যন ধৰি থাকে। কিন্তু কিছু সংখ্যক যিসকলে মেণ্টেলি মানে ষ্ট্ৰং নহয়, তেওঁলোকৰ মানে পুতুককৈ মনত দুখ পায় আৰু সেই লাষ্ট পৰ্যায়টো মানে মৃত্যু আত্মহত্যাটোৱে বাছি লয়। কিন্তু তোমালোকক হাতযোৰ কৰি পেলাই কৈছোঁ যে তোমালোকে যুঁজিবলৈ শিকা। পৰিস্থিতিত কেনেদৰে তোমালোকে মাত মাতিব পৰা, তোমালোকে নিজক ষ্ট্ৰং কৰি পেলাই তোমালোকে অতি সাহসত তোমালোকে ডিচিশ্যন ল'বলৈ শিকা। কাৰণ গোটেই জীৱন যাতে এটা বেয়া মানুহৰ লগত কেতিয়াও কটাবলগীয়া নহয়। তোমালোকৰ হাত আছে, ভৰি আছে, যদি তাৰ লগত যদি তোমালোকে 3 সাঁজ খাই আছা, তাক বাদ দি তোমালোকে এসাঁজ খায়ো শান্তি থাকিব পাৰিবা। কিন্তু সেই বস্তুটো মেণ্টেলি প্ৰিপেৰেশ্যন হ'ব লাগিব আৰু ফিজিকেলি ষ্ট্ৰং হ'ব লাগিব। ফাইনেন্সিয়েলি ষ্ট্ৰং নহ'লেও হ'ব মোৰ মতে। ফাইনেন্সিয়েলি তোমালোকে যদি ফিজিকেলি আৰু মেণ্টেলি ষ্ট্ৰং থাকা, তেতিয়াহ'লে পিছত ইন ফিউচাৰ তোমালোকে কৰ্ম কৰি হ'লেও ফাইনেন্সিয়েলটো তোমালোকে ষ্ট্ৰং কৰিব পাৰিবা। কিন্তু তোমালোকে যদি মনটো ষ্ট্ৰং নকৰা, শৰীৰটো যদি ষ্ট্ৰং নকৰা, তেতিয়াহ'লে তোমালোকে কেতিয়াও মানে শুদ্ধ পথটো বাছি ল'ব নোৱাৰিবা। সদায় তোমালোকে নিগেটিভ থিংকিঙে আহিব, গম পাইছানে? সেইকাৰণে প্লিজ তোমালোকে প্ৰথমতে মেণ্টেলি আৰু ফিজিকেলি ষ্ট্ৰং হোৱা, যাতে তোমালোকক কোনোবাই যদি বেয়া অত্যাচাৰ কৰিছে বা বেয়া তোমালোকক কিবা কৈছে, তোমালোকে তাৰ উত্তৰ দিবলৈ পাৰিব লাগিব। যে তলমূৰ কৰি শুনাৰ সেইটো আজি যুগ নহয়। তোমালোকে তাৰ উত্তৰ দিবা। যদি তোমালোকৰ যদি সেই বস্তুটো তোমালোকে একচেপ্টেবল নহয়, তোমালোকে সেইটো যদি তোমালোকে সুখী অনুভৱ নকৰা, তেতিয়াহ'লে তাৰ পৰা ওলাই অহাটোৱে বেটাৰ। আৰু তোমালোকে কৰ্ম কৰি নিজৰ লাইফটো এনজয় কৰিবা। কাৰণ তোমালোকৰ মা দেউতাও আছে, মা দেউতাই কিমান কষ্ট কৰি তোমালোকক ডাঙৰ দীঘল কৰে, কিমান এটা আশাত কৰে। কিন্তু তোমালোকে যদি সেই এজন বা দুজন মানুহৰ, কালি পৰহি পোৱা মানুহৰ কাৰণে তুমি জীৱনটো নাইকিয়া কৰি পেলোৱা, কিন্তু তুমি গুচি যাবা, তোমাৰ মা দেউতাহঁতৰ, তোমাৰ ভাইটি, পৰিয়ালৰ কি গতি হ'ব? পৰিয়ালৰ কথাও বাদ দিছোঁ, তেওঁলোকে লাহে লাহে দিন পাৰ হৈ গ'লে পাহৰি যাব। কিন্তু তোমাৰ মা দেউতাই আজীৱন অন্তৰত দুখ পাই থাকিব। সেইকাৰণে প্ৰথমতে খুব মেণ্টেলি ষ্ট্ৰং হোৱা, ফিজিকেলি ষ্ট্ৰং হোৱা, যাতে তোমালোকে যিকোনো পৰিস্থিতিত যুঁজিবলৈ তোমালোকৰ সাহস থাকে। সাহসটো মেইন, গম পাইছানে? পইচা ইনকাম কৰিও যদি তোমালোকৰ মনত সাহস নাথাকে, তেতিয়াহ'লে কেতিয়াও তোমালোকে আগবাঢ়ি যাব নোৱাৰিবা। সেইটো কাৰণে মেইন সাহসটো থাকিব লাগিব। সাহস হ'লেহে তোমালোকে যিকোনো বেয়া পৰিস্থিতিতে তোমালোকে যুঁজিবলৈ পাৰিবা। নমস্কাৰ।